অকালতে ডুব গ'ল এটি ৰঙা বেলি। জীৱিত কালত কোনেনো ভাবে মৃত্যুৰ বিভীষিকাই হঠাতেই মচি নিব পৰা পত্নীৰ কপালৰ ৰঙা সেন্দুৰ কণৰ কথা। অথবা জীৱন কালত খন্তেকতেই যে এছাতি ধুমুহাই মষিমূৰ কৰি লৈ যাব পাৰে অকালতে নিজকেই তিলমানো উমান নিদিয়াকৈ। নিষ্ঠুৰ নিয়তিৰ কি যে পৰিহাস অসময়ত অমূল্য মানৱী সত্তাৰ জীয়া জীয়া যৌৱন জীৱনৰ হেতালি খেলি। কিয়নো এই অবিচাৰ অবিনশ্বৰৰ তোলাচনীত এক দৰদী সত্তাক উপহাস কৰি হঠাতে অৱতৰত হেৰাই যায় এছাতি অসূয়া পছোৱাত এটি অমিয়া সুৰৰ ঝংকাৰ। সুৰৰ সম্ৰাট কিম্বা যাদুকৰী কণ্ঠৰ শ্ৰোতা জনতাৰ উত্তাল মহামিলনৰ তীৰ্থ হঠাতেই নিজম পৰি ৰয় চিৰদিনলৈ। অহাবাতে গুচি গ'ল মহান মণিষী নিঃশব্দে নীৰৱে এবাৰো উলটি নোচোৱাকৈ। হিয়া আধা কৰি কন্দা জনসমুদ্ৰৰ বুকু সুদা কৰি অসমীয়াইৰ বক্ষ উদং কৰি আঁতৰি গ'ল জুবিন নিৰলে অজান মুলুকলৈ। উদীপ্ত সুৰুজ অকালতে ডুব গ'ল পশ্চিমমুৱা হৈ দিগন্তত চিৰদিনলৈ। মাথো সিঁচি থৈ গ'ল অসমীয়া জাতিটোৰ বুকুত অপূৰ্ব মাধুৰ্যতাৰে উপচা কেঁচা সোঁৱৰণিবোৰ আৰু লক্ষ লক্ষ জনৰ মনৰ কুহৰত কহুৱা কোমল অনুভৱবোৰ। সেয়েহে যেন জুবিনৰ কণ্ঠেৰে নিগৰিছিল মই নথকাৰ অনুভৱ, যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মই নথকাৰ অনুভৱ, যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। 1972 চনৰ নৱেম্বৰ মাহৰ 18 তাৰিখৰ এটি পবিত্ৰ ক্ষণত মেঘালয় ৰাজ্যৰ তুৰাত এই মহান কণ্ঠশিল্পী জুবিন বৰঠাকুৰৰ জন্ম হৈছিল। পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ ইলি বৰঠাকুৰৰ ঔৰসত। পিতৃ চাকৰি সূত্ৰে জুবিন তুৰাত জন্মগ্ৰহণ কৰিলেও পিতৃৰ বংশ পৰিয়াল সূত্ৰে প্ৰকৃত ঘৰৰ ঠিকনা হৈছে যোৰহাট জিলাৰ জাঁজিৰ তামুলীচিগা গাঁও। তাৰ উপৰিও বৰহাট চকলীয়াতো আছে আন এখন ঘৰ। জুবিনৰ দুগৰাকী ভগ্নীৰ ভিতৰত এগৰাকী ভগ্নী জংকীৰ কেইবা বছৰৰ আগতে এটা পথ দুৰ্ঘটনাত মৃত্যু ঘটে। আনগৰাকী ভগ্নী বৰ্তমান এখন মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী। অতি কম সময়ৰ কালছোৱাতেই সংগীত সাধনাত ব্ৰতী হৈ এটাৰ পাছত এটাকৈ গীত ৰচনা কৰি গীত গাই গাই সংগীত সাংস্কৃতিক ক্ষেত্ৰখনৰ জৰিয়তে জুবিনে অসমীয়া জাতিৰ ভঁৰাল টনকিয়াল কৰি থৈ গ'ল। সংগীতৰ মাধ্যমেৰে নৱপ্ৰজন্মৰ পৰা বৃদ্ধলৈকে জনসাধাৰণৰ বুকুৰ স্থিতি লৈ মানৱৰ হিয়াৰ আমঠু হৈ ৰ'ল। পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন চৰকাৰী চাকৰিয়াল যদিও এগৰাকী কবি আৰু গীতিকাৰ কপিল বৰঠাকুৰ হিচাপে জনাজাত, আৰু মাতৃ আছিল এগৰাকী সুগায়িকা। এটি সাহিত্য সংস্কৃতিৰ পৰিয়ালৰ সুযোগ্য সন্তান জুবিনে বাল্যকালৰে পৰা কবিতা, গীত, সংগীত, চৰ্চা কিংবা সাধনাৰ এক উপযুক্ত পৰিৱেশৰ মাজতেই
কৈশোৰ শৈশৱ যৌৱনৰ সোণালী দিনবোৰত সংগীত সাধনা চৰ্চা কৰি অতিবাহিত কৰি আগুৱাইছিল। সৰুৰে পৰাই গীত গাবলৈ আৰম্ভ কৰা জুবিনৰ মাতৃয়েই তেওঁক অসমবাসীৰ আগত চিনাকি কৰাই দিছিল। জুবিনে গুৰু পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত তাৱলা শিকিছিল, গুৰু ৰমণী ৰায়ৰ ওচৰত লোকসংগীত শিকিছিল আৰু গুৰু কালীনাথ শৰ্মাৰ ওচৰত অন্যান্য সংগীত চৰ্চা সাধনা একাগ্ৰতাৰে কৰিয়েই আগবাঢ়ি গৈছিল সুধাকণ্ঠৰ অধিকাৰী হৈ। জুবিনে পাছলৈ সমাজ তথা বিশ্ববাসীৰ আগত বিশেষভাৱে নিজকে চিনাকি দিয়াৰ উদ্দেশ্যেৰেই তেওঁলোকৰ বংশৰ ব্ৰাহ্মণ গোত্ৰ গাৰ্গ উপাধি হিচাপে গ্ৰহণ কৰিছিল। তাৰ লগে লগেই তেওঁ জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হিচাপে সমাজ তথা সাংস্কৃতিক জগতখনত পৰিচিত হৈ পৰিল। জুবিনে তাৰ লগে লগেই শিক্ষাগত অৰ্হতাৰ দিশত ক্ৰমে প্ৰথমে যোৰহাট কাৰ্মেল স্কুল, তেজপুৰ, কৰিমগঞ্জ হাইস্কুল, বিজনী বান্ধৱ স্কুল আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1989 চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয়। তাৰ পাছত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত 1990 চনৰ পৰা 1992 চনলৈকে শিক্ষা গ্ৰহণ কৰে। তাৰ পাছৰ পৰাই তেওঁ সাংস্কৃতিক জীৱনৰ সোণালী দিনৰ যাত্ৰা একাত্মভাৱে একাধাৰে আৰম্ভ হয়। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত যেতিয়া পাশ্চাত্য সংগীতৰ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক আহৰণ কৰে, তেতিয়াৰ পৰাই জুবিনে পেছাগত গায়কৰো নৱযাত্ৰাৰ পাতনি মেলে। পেছাগতভাৱে জুবিনৰ প্ৰথম বাণীবদ্ধ কৰা গীতটো হৈছে তুমি জানো পাৰিবা সোণ, যিটো তেখেতৰ ঋতু নামৰ এলবামটোত 1993 চনত বাণীবদ্ধ হৈছে। তেখেতৰ বাণীবদ্ধ গীতৰ প্ৰথমটো এলবাম হৈছে 1992 চনত প্ৰকাশিত অনামিকা। তুমি জানো পাৰিবা সোণ, পাহৰিব মোৰ মৰম, দূৰে দূৰে আছা যদি মন আছে মোৰ কাষত, ঘনে ঘনে মনে পাবলৈ বিচাৰে মুখন মিঠা পৰ। খুহুতীয়া কথা কৈ ভাল পোৱা, হাঁহি ভাল পোৱা, মানুহক ভাল পোৱা, জীৱ জন্তু গছ গছনি প্ৰকৃতিক ভাল পোৱা জুবিনে কেইবাটাও প্ৰজাতিৰ কুকুৰ পুহিছিল আৰু আজৰি সময়ত সিহঁতৰ লগত খেল ধেমালি কৰিছিল। তাৰোপৰি ৰাজহাঁহ, পাতিহাঁহ, ভাটৌ আদি পুহিছিল। জোনালী অঞ্চলৰ নিজা সংগীত ষ্টুডিঅ'ত আনকি বিভিন্ন ধৰণৰ গছ গছনি ৰুই চিৰসেউজ কৰি ৰাখিছিল এলেকাটো। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰৰ পুৰণি গছ গছনিবোৰ উন্নয়নৰ অজুহাতত কেতিয়াও নাকাটিবলৈ চৰকাৰক অনুৰোধ কৰিছিল। জুবিন আছিল প্ৰেমৰ সাগৰ। পাখিতে পাখি লগাই উৰিবলে মন, দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন, পাখিতে পাখি লগাই উৰিবলে মন, দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন, ধৰ দুধৰ মোৰ হেঁপাহত মুঠিয়ে মুঠি মাৰা দৰত, তাতে নাচি ৰ'ব দুই জোনাকী মন, পাখিতে পাখি লগাই উৰিবলে মন, দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন। সৰুৰে পৰা সুন্দৰ সংস্কৃতিৰ পূজা কৰা সুন্দৰৰ পূজাৰী জুবিনে
দুচকুৰে চিৰদিন সুন্দৰকে দেখা পাইছিল চৌদিশে। জাতি, ধৰ্ম, ভাষা, ধনী, দুখীয়া, সৰু বৰ নিৰ্বিশেষে সকলো স্তৰৰ মানুহৰ মাজত নিজকে বিলাই দিব পাৰিছিল। সুন্দৰকেই অনুভৱ কৰি সুন্দৰতেই বিলীন হৈ যাব পাৰিছিল। সেয়েহে পগলা পগলা কৰিব খুজিছা, লাগিলোহি তোমাৰ গালতে। এতোলা দুতোলা খোজতে কৰে ৰূপ, বুটলি বুটলি চুগিয়াতে। এমুঠি এমুঠি ভৰা ভৰা চুলি, দুদলীয়া বেনিৰে উঠিছে জিলিকি। এমুঠি এমুঠি ভৰা ভৰা চুলি, দুদলীয়া বেনিৰে উঠিছে জিলিকি। বগলা বগলা কৰিব খুজিছা, লাগিলোহি তোমাৰ গালতে। জুবিনে 1992 চনত অনামিকা, 1993 চনত ঋতুৰ উপৰিও 1992 চনত সপোনৰ সুৰ, 1993 চনত জোনাকী মন, 1994 চনত মায়া, 1995 চনত আশা আৰু উজান প্ৰীতি নামৰ বিহুৰ এলবাম আদি বহুতো গানৰ এলবাম মুকলি কৰি থৈ গ'ল। সৰুৰে পৰাই পিতৃৰ তত্বাৱধানত মৰমৰ মাতৃৰ আঙুলিত ধৰি কৈশোৰ শৈশৱ পাৰ কৰা জুবিনে সংগীতৰ আদি পাঠ শিকিছিল সুগায়িকা মাতৃৰ পৰাই। এক সাংস্কৃতিক পৰিয়ালৰ ঘৰৰ পৰাই পলে পলে আগবাঢ়িছিল শিখৰৰ দিশে। পাখি লগা মনটোৱে তেওঁৰ উৰা মাৰিছিল মুক্ত হৈ, সেয়েহে যেন গাইছিল পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাও রে উৰি, পাখি মেলি যাও রে। জাকি মাৰি গৈ না মেলি অহা পদূলি, বুটলিয়া লৰালি উৰি, পাখি মেলি যাও রে। দেউতাৰ হাঁহিৰে আইৰ সতেও মৰি, ৰ'দে বৰষুণে ধেমালি, আজৰি সেই আবেলি উৰি, পাখি মেলি যাও রে। মানৱ দৰদী জুবিন আছিল এক বিশাল ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ বাসভৱনত পুৱাৰে পৰা জীৱনৰ দুখ বেদনাৰ কথাবোৰ ব্যক্ত কৰিবলৈ, এধানি সহায় পোৱাৰ আশা বুকুত বান্ধি লৈ সাধাৰণ মানুহৰ সোঁত বৈছিল প্ৰতিদিনেই। তেখেতৰ ওপৰত জনতাৰ অগাধ বিশ্বাস ভৰসা আছিল যে আনে নহ'লেও জুবিনে সকলোকে সহায় কৰিবই, কাকোৱেই বিমুখ নকৰে কাহানিও। বহুতো শিশুক জুবিনে নিজা খৰচত পঢ়ুৱাইছিল। সেয়ে দুখীয়াৰ বাবে আছিল জুবিন সাক্ষাৎ ভগৱান। দুখীয়াৰ মূল্য বুজা, মানুহক প্ৰমূল্য দিয়া জুবিন আছিল বহৎ ফলীয়া হিয়াৰে বোৱা এক প্ৰণয়ৰ বুৱতী ধাৰা। তুমি যেন পপীয়া তৰা, আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা, ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা, আকাশৰ বুৱতী নৈ।
মানুহৰ দুখ বেদনা সহিব নোৱাৰা, জীৱ জন্তুৰ প্ৰতি অনুভূতিশীল, সহজ সৰল অথচ এক আকাশ সমবিস্তৃত মনৰ সেই দুৰন্ত আজন্ম প্ৰেমিকৰ বুকুৰ একোনেতি যেন এটি বুজাব নোৱাৰা অব্যক্ত অজান দুখৰ সুঁতিও নিৰৱধি বৈ আছিল নীৰৱে। ভুলতো নাচাবা তুমি, নামাৰিবা মিঠা হাঁহি। ভুলতো নাচাবা তুমি, নামাৰিবা মিঠা হাঁহি। নেলাগে তোমাৰ মৰমকে, নেলাগে তোমাৰ প্ৰেৰণাকে, থাকিম অকলে অকলে, পাৰিম জীৱন সজাবলৈ। ভুলতো নাচাবা তুমি, নামাৰিবা মিঠা হাঁহি। কলহৰ কাণেদি ঢলা প্ৰেমেৰে উপচা সেই মহান শিল্পীৰ মনত অজান ভাৱনাই যেন হেন্দোলনি দি যায়। ভয় হয় কিজানি তেওঁৰ হিয়াৰ গভীৰ কোণত সযতনে ৰাখি থোৱা প্ৰেম যেন আঁতৰতে থাকি কাহানি বা আঁতৰি যায় চিৰদিনলৈ। বিচাৰি পোৱা সঁচা মৰম কণ যদি কেতিয়াবা হেৰাই যায়। বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে, ক'ব খুজিও মই নোৱাৰো ক'ব একো। ভয় লাগে যদি তুমি আঁতৰি যোৱা, বুজিও নুবুজানে। শিশু সুলভ মন্তীৰে জুবিন আছিল অতি আলসুৱা, আৱেগিক আৰু অভিমানী। অজানিতে হঠাতে সেমেকি উঠা মন্তীৰে কেতিয়াবা নিজানত আৱেগ ঢালি মনৰ নিভৃত কোণেৰে নিগৰা ভাষাৰে সুৰেৰে নিৰলে গাইছিল। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা। স্মৃতিবোৰে যদি প্ৰশ্ন কৰে, পাৰিবানে উত্তৰ লিখিবলে। তুমি কিয় এনে কৰিলা, এৰা খুটি এৰা দিয়ে দিলা। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা। এই মহান শিল্পীগৰাকীয়ে সংগীত সাধনাৰ এক নৱযাত্ৰাৰ উদ্দেশ্যেৰে অসমৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিছিল। মায়াৰ নগৰী মুম্বাইত তেখেতে বহুতো গীতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, হিন্দী গীত পৰিৱেশন কৰিছিল, কেইবাখনো হিন্দী ছবিত গান গাইছিল। তেওঁ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান পাইছিল। তেওঁৰ সুললিত কণ্ঠৰ বাবেই ভাৰতবাসীৰ মাজত পৰিচিত হৈ পৰিছিল ক্ৰমান্বয়ে। মুম্বাই মহানগৰীতেই জুবিনে এদিন বিচাৰি পাইছিল গোলাঘাটৰ গৰিমা শইকীয়াক। পাছলৈ দুয়োৰে মাজত সুমধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। সীমাহীন মৰম আদৰৰ সান্নিধ্যত দুয়োৰে জীৱনে আগুৱাইছিল। ফলস্বৰূপেই শেষত সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল আৰু যুগ্ম জীৱনৰ পাতনি মেলিছিল। বাৰিষাৰে বৰষুণ
নোৱাৰি বুজাব সকলো তুমি নাজানা জানো কিদৰে ৰাখি থওঁ তুমিয়ে কোৱাচোন বুজ মনক মৰমে মৰমৰ পালে মোৰ সঁহাৰি উকা মোৰ হৃদয়ত মৰম দিলা বাকী বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিম এইদৰে তুমি মই একেলগে। কি নাছিল জুবিন গাৰ্গ? একাধাৰে কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, লেখক, কণ্ঠশিল্পী, সংগীত শিল্পী, বাদ্যকৰ, অভিনেতা, সংগীত পৰিচালক, চিত্ৰ নিৰ্মাতা, চিত্ৰ পৰিচালক, সমাজ সেৱক আৰু অন্যান্য। জীৱনৰ ৩৩টা বছৰ কাল ৩৮,০০০তকৈও অধিক গীতৰ সৃষ্টি কৰি অসমীয়া জাতিৰ সংগীতৰ ভঁৰাল টনকিয়াল কৰা আৰু ৪০টাতকৈও অধিক বিভিন্ন ভাষাৰ গীত গোৱা তুমি মোৰ মাথো মোৰ, মিছন চাইনা, কাঞ্চনজংঘা অসমীয়া ছবিৰ পৰিচালক আৰু বহুতো ছবিৰ সংগীত পৰিচালক, প্ৰযোজক, শেহতীয়াকৈ তেখেতে লিখা আৰু পৰিচালনা কৰা ৰৈ ৰৈ বিনালে নামৰ এখন ছবিৰ কৰ্মৰাজিৰে মহীয়ান এইগৰাকী মহান শিল্পী মনীষীৰ অতুলনীয় অৱদান এক আপুৰুগীয়া সম্পদ সমাজৰ বাবে, অসমীয়া জাতিৰ বাবে, দেশৰ বাবে। কিন্তু এটা সময়ত মুম্বাইৰ পৰা জুবিন পুনৰ উভতি আহিল মাতৃভূমি এই অসম মুলুকলৈ। অসমীয়া আইৰ প্ৰতি অসীম শ্ৰদ্ধা, গৌৰৱবোধ, আইৰ সন্তান আৱাল বৃদ্ধ বনিতাৰ প্ৰতি থকা সীমাহীন মৰম, ভালপোৱা, আদৰৰ বাবেই অসম তথা অসমীয়া জাতিটোৰ বাবে কিবা এটা কৰাৰ মানসিকতাৰে আমাৰ মাজলৈ উভতি আহিল। তেওঁ কৈছিল, মই স্বাৰ্থপৰ হ'ব পাৰিলোহেঁতেন, বম্বেত থাকি পইচা ঘটি ঢেৰ গাই গাই পেলাই কাম কৰি মই কিয় গুচি আহিলোঁ? বিকজ আই হেভ এ লাইবিলিটি টু মাই পিপল। তেওঁলোকে মোক জন্ম দিছে, কথাটো সেইটো। ফুল ফুলৰ ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলৰ সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোৱা ফুল ফুলৰ ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচত আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি প্ৰজাপতি মেলা সপোন পাখি মুগ্ধ হিয়াত ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ফুলক ৰ'দৰে ফুল। জুবিন গাৰ্গ মাথো নিজ বংশ পৰিয়ালৰে ব্যক্তি হৈ থকা নাছিল। অসমীয়া জাতিৰ, দেশৰ, বিশ্ববাসীৰেই হৈ পৰিল। মানুহৰ মাজত থাকিলেও তেওঁ যেন মৰ্মে মৰ্মে অকলশৰীয়া অনুভৱ কৰিছিল। জুবিনে কৈছিল, প্ৰায় সকলো মানুহ অকলশৰীয়া, আনকি তুমিও অকলশৰীয়া, ময়ো অকলশৰীয়া, কিন্তু মই শক্তিশালী। Almost all people are alone. Even you are alone. I am also alone, but I am strong. যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰ'দালি চিনা
এইজন মহান কণ্ঠশিল্পীয়ে অসমবাসী তথা বিশ্ববাসীৰ বাবে হিয়া উজাৰি অৱদান দিবলৈ মনত অসীম আশা পুহি ৰাখিছিল। সেই উদ্দেশ্যেৰেই তেওঁ দিনে নিশাই অহৰহ নিস্বাৰ্থভাৱে সংগীত জগতৰ সৃষ্টিৰ মহান কৰ্মৰাজি কৰি গৈছিল। প্ৰতিজন মানুহৰ বুকুত ঠাই পোৱাৰ, এধানি মৰম আদৰ পোৱাৰ অফুৰন্ত হেঁপাহ বান্ধি ৰাখিছিল। অসমীয়াৰ হৃদয়ৰ স্পন্দন হিয়াৰ আমঠু হৈ থাকিবলৈ ইচ্ছা কৰিছিল। তেখেতে নিজকে অত্যন্ত ভাল পাইছিল। নিজৰ মহান সৃষ্টিৰ সঁফুৰাকে লৈ আত্মসন্তুষ্টি লভিছিল। তেওঁ কৈছিল, কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গেই হ'ব বিচাৰোঁ। More than that, bigger than that. I want to be bigger than this, what I had. বাতরে শিখতে বাত চাও তোমারে দুই জুৱাহি আজি তোমাৰ বাটেৰে বাতরে শিখতে বাত চাও তোমারে দুই জুৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ বাতরে শিখতে বাত চাও তোমারে দুই জুৱাহি আজি তোমাৰ বাটেৰে। ইংৰাজী 18 ছেপ্টেম্বৰ 2025 তাৰিখে এই মহান শিল্পীগৰাকীয়ে সংগী বৃন্দৰ লগত উত্তৰ পূব উৎসৱ নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পৰা ছিংগাপুৰ অভিমুখে আকাশীযানেৰে উৰা মাৰিছিল। 20 ছেপ্টেম্বৰ তাৰিখে তাত সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ গীত পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু 19 ছেপ্টেম্বৰ তাৰিখে সংগী বৃন্দৰ লগত সাগৰৰ এটা অঞ্চলত প্ৰমোদ ভ্ৰমণলৈ গৈ সাঁতুৰি থকাৰ সময়ত হঠাতে অসুস্থ হৈ পৰাত তেখেতক পাৰলৈ তুলি আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। অচিনা সাগৰত সাঁতুৰিও যেন জুবিন ভাগৰা নাছিল, অৱসাদেও যেন তেওঁক হৰুৱাব পৰা নাছিল। সাগৰৰ পানীত উপঙি থাকোঁতে সংগীসকলে চাই আছিল, যেন জুবিনে সকলোকে কৈছিল যে তেওঁ ভাগৰা নাই, হাৰ মনা নাই, জীৱনটো তেতিয়াও হেৰুৱা নাই। গনি গনি আগুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণমণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই। অশেষ চেষ্টাৰ পাছতো সুস্থ হৈ নুঠাত জুবিনক ছিংগাপুৰৰ এখন চিকিৎসালয়লৈ নি চিকিৎসা কৰোৱা হয় যদিও 19 ছেপ্টেম্বৰ 2025 তাৰিখে সকলোকে কন্দুৱাই নিঃশব্দে নীৰৱে অজান মুলুকলৈ মেলানি মাগিলে চিৰদিনৰ বাবে। তেখেতৰ নিথৰ দেহ আকাশীযানেৰে মাতৃভূমি অসমলৈ লৈ অনা হ'ল। তেখেতৰ অকাল বিয়োগৰ বহু কথাই সাঁথৰ হৈ গ'ল। অসমীয়া জাতিৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গ গুচি গ'ল বুকুত সুখ দুখৰ এবোজা কঢ়িয়াই নিৰলে অহা বাটে। মাথো ৰৈ গ'ল হুমুনিয়াহ।
তেওঁ অসমবাসীক ৰাজহুৱাকৈ কৈ গৈছিল যে তেখেতৰ মহাপ্ৰয়াণত তেওঁৰ অতি প্ৰিয় এটি নিৰ্দিষ্ট গীত সকলোকে গাই অন্তিম বিদায় জনাবলৈ। মায়াবিনী রাতির বুকুর দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপান নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিকোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। হে মহান শিল্পী, তোমালৈ আজি অশ্ৰুসিক্ত নয়নেৰে একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তোমাৰ বিদেহ আত্মাৰ চিৰ শান্তি প্ৰাৰ্থনা কৰিছোঁ। তুমি আমাৰ হিয়াৰ নিভৃত কোণত চিৰদিন জীয়াই থাকিবা। তুমি অমৰ, তুমি অমৰ।